এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, লগতে সুস্থ আছে। আজি বহুত দিনৰ মূৰত ভাবিছোঁ এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ বুলি, আৰু আশা কৰোঁ ভিডিঅ'টো চাই আজি ভাল পাব। তেনেহ'লে আহক। এতিয়া আমি ভাগৱত পাঠলৈ আহি আছোঁ, কাৰণ যোৱাকালিৰ পৰা ভাগৱত পাঠ আৰম্ভ হৈছে, তিনিদিনীয়া কাৰ্যসূচী। আৰু আমাৰ চেনেলটো আজি এবছৰ হৈছে, কাৰণ মই ভাগৱতৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মোৰ ইউটিউব চেনেলটো। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈ এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' দি যাব পাৰোঁ আপোনালোকক। এয়া মা আহিছে, ভণ্টি আহিছে, চাই দিয়া এজনী মা আহিছে। আৰু এনেকৈ আগতো ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ। আৰু মই বহুত বেছি সুখী, কিয়নো প্ৰথম যেতিয়া মই ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁ এই ভাগৱতৰ পৰাই, তেতিয়া মোৰ এজনী ভণ্টীয়ে মোক ভিডিঅ' বনোৱাত অলপ সহায় কৰি দিছিলে। আৰু তেনেকৈ আজি এটা বছৰ পাৰ হ'ল। আৰু চন্দ্ৰমা, তোমালৈও ধন্যবাদ ভিডিঅ' যোগেদি। খাবলৈ উলিয়াই লৈছিলোহে, যেন তেন লুকুৱাই মেলি থৈ যোৱালৈকে অপেক্ষা কৰোঁ। বৃহত্তম আমাৰ এই আদৰ্শ গৰাহেগী গাঁওখনত মই ছোৱালী অৱস্থাত থাকোঁতে প্ৰায় 1200খন ঘৰ আছিল, আৰু এতিয়া প্ৰায় 1800ৰো অধিক আছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু গাঁওখনৰ এইভাগে নামঘৰ, বহুত মিলা পিতৃয়ে সকলোৱে কাম কাজ ইয়াতে চলাই নিয়ে। এজনী যদি গাই এৰি দিয়ে, বাকীবিলাক পোৱালীয়ে গাখীৰ খাবলৈ আহিলে গাইজনীয়ে লঠিয়াই দিব। আমি প্ৰথমে আহি চাকি বন্তি জ্বলাই ল'লোঁ। আৰু মন কৰকচোন, কি সুন্দৰকৈ ভাগৱত শুনাত মুগ্ধ হৈ আছে সকলো। ভকত প্ৰাণ ৰাইজসকলে ইমান সুন্দৰভাৱে ভাগৱত শুনি আছে, দেখিয়ে পৰিৱেশটো বৰ ভাল লাগিছে। আৰু সৌভাগ্যৰ কথা এই যে মই মোৰ মা দেউতাৰ ঘৰত আহি ভাগৱত শুনাৰ সৌভাগ্যকণ হৈছে। ইয়াতে চাহৰো ব্যৱস্থা কৰা হৈছে, আৰু এতিয়া আমি চাহ খাব আহিছোঁ। তাৰ পাছতে অন্নমুঠি আমি গ্ৰহণ কৰিম। আৰু ইয়াৰ যে অন্নমুঠি, কি ক'ম, কিমান সোৱাদ। শ্যাম বৰণ দেহা তোমাৰ এ পিত বখন, মোৰ হৰি হৰি এ পিত বখন। সন্ধ্যা মিষ্টাৰৰ লগতো অলপমান ভিডিঅ' কৰি ৰাখিলোঁ স্মৃতি হিচাপে, যিহেতু তেওঁ দিনত আহিবলৈ একেবাৰে সময় নাপায়। এয়া এতিয়া ভাগৱত সামৰণি, আৰু ভাগৱত সামৰণি সময়কণত বৰ বেছি বেয়া লাগে। আৰু ইয়াৰ পাছতে এতিয়া সংকীৰ্তন আৰম্ভ হ'ব। আৰু আমাৰ ল'ৰা ধিয়ানেও বৰ ধুনীয়াকৈ উপভোগ কৰি আছে। আৰু মই ভাবিলোঁ কি অকণমান তাকো ভিডিঅ' কৰি ৰাখোঁ, যিহেতু সি অকণ ডাঙৰ হ'লে চাব পাৰিব। আৰু সি এনেকুৱা অনুষ্ঠানবিলাকত আহি বহুত বেছিয়ে আকৰ্ষিত হয়, কাৰণ কি নাজানো, কিবা এটা বুজি পায়, বহুত বেছিয়ে ভাল পায়। আৰু চাওকচোন তাক এবাৰ, সি কেনেকৈ আছে। ঘৰুৱা ব্যস্ততাৰ বাবে বহুত দিনেই হ'ল আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। আৰু যিমান পাৰোঁ আগলৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আজিলৈ ভ্লগটো ইমানতে সামৰিছোঁ। অন্য এক নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেনেহ'লে আজিলৈ শুভৰাত্ৰি।